নমস্কাৰ মই আজি গাৰ্গী শইকীয়া হাজৰিকাই কঁঠালৰ চব্জি বনাব লৈছো প্ৰথমতে কঁঠাল এনেকৈ কাটি লৈছো কঁঠাল আৰু আলু এতিয়া কঁঠাল আৰু আলু বইল কৰিব লৈছো এতিয়া অলপ 1 চামুচ ইয়াত নিমখ দিম সিজিবৰ কাৰণে এতিয়া উতল আহিব বইল কৰিলো বইল কৰি টুকি ললো খৰাহি এটা এতিয়া মই কেৰাহীত তেল দিলো তেলটো গৰম হ'ল তেলটো গৰম হোৱাৰ পিছত মই পিয়াজ দিছো পিয়াজ দিছো আৰু তেজপাত দিছো অলপ ৰঙচুৱা নিচিনা হৈছে এতিয়া মই জিৰা গুড়ি 1 চামুচ দিম জিৰা গুড়ি 1 চামুচ দিম ঠিক তেনেকৈ জলকীয়া গুড়ি 1 চামুচ দিম এক চামুচ হালধি 1 চামুচ দি এইখিনি পুৰা ভাজি লম ভজা হোৱাৰ পিছত মই এতিয়া আপোনাৰ কঁঠাল আৰু আলু এইখিনি দি দিম নিমখ সোৱাদ অনুসৰি নিমখ দিম সোৱাদ অনুসৰি নিমখ দিছো অলপ পানী দিলে ভাল লাগে অলপ মই পানী দিছো বেছি নিদিও অলপ জাস্ট পানী দিছো পানী দি এতিয়া মই কেঁচা জলকীয়া 2টামান ফালি দিছো নিজৰ ইচ্ছা অনুসৰি দিব পাৰে জ্বলাটো মই কমি দিছো হৈ গ'ল আপোনাৰ এইখিনি এতিয়া আপুনি অলপ গৰম মছলা ইলাচি দালচেনি লং দি পেলাই পিচি অলপ পেষ্ট বনাই আপুনি নমাবৰ সময়ত অলপ তাৰ 1 চামুচ দি পেলাই নমাই থব পাৰিব এতিয়া আপোনাৰ কঁঠালৰ চব্জি ৰুটিৰ লগত হওক ভাতৰ লগত হওক গৰমে গৰমে পৰিবেশন কৰিব পাৰিব কেনেকুৱা হয় জনাব আৰু যদি আপুনি মোৰ এই চেনেলটো ভাল পায় এই ৰেচিপিবোৰ ভাল পায় লাইক শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰিব ধন্যবাদ